নমস্কাৰ, এই মুহূৰ্তত আমি আপোনালোকক দিবলৈ ওলাইছে তাৰ ৰাজনৈতিক খবৰ। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। কেতিয়া হ'ব নিৰ্বাচন ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ বাধা তৰিল অসম চৰকাৰৰ। দেওবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত প্ৰদান কৰিলে বিশেষ ৰায়। উচ্চ ন্যায়ালয়ে অনুমতি দিয়াৰ পাছত প্ৰশস্ত হৈ পৰিল পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পথ। 9খন লেখ আবেদন সামৰি লোৱা অঞ্চলক বাদ দি বাকী ঠাইত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, বহাগ বিহুৰ আগে পাছে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে এতিয়া অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন। উল্লেখযোগ্য যে নিৰ্বাচনৰ দিন ঘোষণা হ'লেই ৰাজ্যত প্ৰযোজ্য হ'ব নিৰ্বাচনী আচৰণ বিধি।